মানে কি ক'ব আৰু বেকাৰ চলি না কৰক আপোনালোকে আৰে বেটুৱা গাইজ ৱেডাৰ চেক কৰক ৱেডাৰ ৰাতিপুৱা ইমান মানে একদম যি কলামলা হৈ আহিছিল পুৰা বতাহ বৰষুণ চব দিছে একদম আৰু এতিয়া চাওক এতিয়া 11টা মানে বাজিল এতিয়া পুৰা ৰ'দ মানে ওলাব পৰা অৱস্থাত নাই এনেকুৱা হৈছে ৰাতিপুৱা মানে এনেকুৱা লাগিছিল কম্বল লৈ ল'ম নেকি টোপনি মাৰি কিনে কম্বল ল'ব ইচ্ছা হৈছিল মানে একদম কম্বল লৈ লৈ টোপনি মাৰি থাকা বাট এতিয়া একদম চকু মেলিব নোৱাৰি চ' এতিয়া ওলাই যাম বুলি ভাবিছোঁ অলপমান বহুত দিন ভ্লগ চলগ দিয়া নাই চ' ভাবিলোঁ এটা ভ্লগ বনাই আহোঁ আজি কিমান আৰু ৰখি থাকিম এটা ভ্লগ বনাম বুলি ভাবি কেনে আলচি লাগি থাকে চ' ভিডিঅ'ই নবনাওঁ চ' এতিয়া ওলাই যাই আছোঁ ক'ত যাম একো ঠিক নাই মানে ফোন মাৰিছোঁ মানে লগৰটোক মানে লাষ্ট ভিডিঅ'ত এটা দেখিছিলে ন আমি জাহাজত গৈছিলোঁ সি আছে সুমিত চ' সিয়াক কল কৰিলোঁ সি যাম বুলি কৈছে চ' সিয়াৰ লগতে ওলাই যাওঁ বেলেগ চাইডে নাযাওঁ এই শুৱালকুছি বা হাজো চাইডে যাম শুৱালকুছি নহয় চাগে হাজো চাইডে যাম চ' চাই থাকিব ইমান ফিক্স হোৱা নাই ক'ত যাওঁ কি কথা বাকী গম পাই যাব ভিডিঅ'টো চাই থাকিলে চ' বলক বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সেই গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মই বাৰু আপোনালোকে চাইছে ব্লগাৰ ৰাজ ইউটিউব চেনেল এণ্ড গাইজ ঘৰৰ পৰা ওলাই আহি গ'লোঁ এইফালে যাৰ লগত যাম সিয়ে কল কৰিছে হেল্ল' অঁ ওলাইছোঁ ঘৰৰ পৰা যাই আছোঁ দে ৰাস্তাত 2 মিনিট চ' গাইজ সুমিতে কল কৰিছিল সি ৰেডি পুৰা জাষ্ট মই 5 মিনিট আগতে কল কৰিছিলোঁ আৰু ইয়াৰ গাছ ৰেডি হ'লে মানে কি ক'ব আৰু বেকাৰ চলি না ফোন মাৰিছে আৰু ৰেডি হৈ গ'ল সেয়া চাওক যোৱাৰ ইমানেই জোচ আধা ৰাস্তা সি খোজকাঢ়ি আহিছে বাপৰে যা ইমান জোচ এই পানী চ' গাইজ এইফালে যাব পাৰে আমি হাইৱে আহি পাই গৈছোঁ চ' ইয়াৰ পৰা ক'ত যাবি সিটো নাজানে গাইজ মই বাছ 5 মিনিট আগতে কল কৰিছিলোঁ ইমানে বেকাৰ চলি সি 5 মিনিটতে হৈ গৈছে ইয়াৰ হৈয়ে গৈছে 5 মিনিটো লগা নাই বোলে ৰেডি মই তাক কলে কৰিছিলোঁ কলটো কাটা অহাৰ পিছত কল বেক কৰিছে যে মই ৰেডি চ' গাইজ এইফালে চাব পাৰে এই লেতেৰা গাড়ীৰ এই চাওক ইচ এখন গাড়ী হৈ থকা নাই তো চলো এইফালে চাওক চস্তাৰ ভাগাড়ী আছে মানুহ লগাই গৈছে কিন্তু বেলেগ একো ধ্যান নাই তো চলো আজি অলপ চলপ তেল আছে গাড়ীত হৈ যাব চাগে আহা যাহা নাজানো বাকী যি খৰচা হয় আমাৰ পিছফালে লৈ মুকেশ আম্বানী পুতাকক লৈ আহিছোঁ মানে চ' মুকেশ আম্বানী পুতাকে কৈছে যে যি খৰচা হয় মই ল'ম তো খালি তেলটো ভৰাই ল তো চলো গাইজ এতিয়া যাই থাকোঁ এইফালে যাব পাৰে ব্ৰহ্মপুত্ৰ ব্ৰিজ আহি পাই গৈছোঁ বাট ইমান দূৰৰ পৰা মই আহিলোঁ মোৰ মানে ভিডিঅ' কৰিবই ইচ্ছা নোহোৱা হৈ গৈছে মানে বাছ গাড়ীখন চলাব ইচ্ছা গৈছে গৰমতে মানে গৰম লাগি আছে বাছ এই ব্ৰিজৰ ওপৰতে যে অলপমান মানে কুল মৌচম হৈ আছে অলপমান ঠাণ্ডা ভাৱ এটা আছে বাকী ইমান দূৰ আহিলোঁ জালুকবাৰীলৈকে তালৈকেতো পূৰা গৰমেই আছিল আৰু এইফালে অলপমান ভিউ চেক কৰক গাইজ কেমেৰাত কি দেখা পাই আছে নাজানো দেই কাৰণ হেলমেটৰ তলফালেহে কেমেৰাটো লগা আছে ন ডিছপ্লেখন একো দেখাই নাপাওঁ কি শ্বুট হৈ আছে হোৱা নাই বাকী গাইজ মই খালি ছেকেণ্ডটো দেখা পাইছোঁ যে ইমানখিনি ছেকেণ্ড ভিডিঅ' ৰেকৰ্ড হ'ল বাকী ভিডিঅ' কি প্লে হৈ আছে একো গম পোৱা নাই চ' এইফালে চাওক এই বেকত চাওক এবাৰ ফ্ৰণ্টত এইফালে ভিডিঅ' কৰাত বিজি দেখিছানে নাই ক'ৰবাত ওলাই যাব নোৱাৰোঁ ফোনটো দি বোলে ভিডিঅ' কৰোঁ ভিডিঅ' চ' এতিয়া যাই আছোঁ এণ্ড গাইজ বহুত দিন হৈ গ'ল মই মানে এডপ্টাৰ আৰু মাইকটো কিনাই নাই চ' এটা ডাইৰেক্ট সঁচা কথা যে এইবাৰ যোনটো ভিডিঅ' আহিব ন ডাইৰেক্ট মাইক আৰু এডপ্টাৰ কিনিব যোৱাই ডাইৰেক্ট ভিডিঅ' আহিব নহ'লে মই ভিডিঅ'ই নবনাওঁ তাৰ আগত ডাইৰেক্ট কিনিব যোৱাই ভিডিঅ' আহিব কিনিব লাগিব গাইজ বহুত দিন হৈ গ'ল ভিডিঅ'বোৰ চালে মানে চব ভাল লাগে খালি বেছি নইজ আহে হ'লেও গোপ্ৰই ন বহুতখিনি মানে ভইচ ৰেকৰ্ড কৰিবই পাৰে উইদাউট মাইক ইমান নইজৰ ভিতৰত মানে ইমান হাৱা লাগি থাকে ইমান নইজ হয় তথাপিও সি মোৰ ভইচটো কেপচাৰ কৰিয়ে লয় মানে গোপ্ৰই চ' এইখিনি অলপমান প্লাছ পইণ্ট আছে যে মাইক নোহোৱা কৰিও অলপ চলপ ভিডিঅ' ৰেকৰ্ড কৰিব পাৰি এনেকুৱা 40-30 গৈ কেনে বাট গাইজ মাইকটো লাগে বিকজ এই এনেকুৱা ভাইজাৰ খুলি কেনে মটো ব্লগ কৰাটো একদম নেক্সট টু ইম্পচিবল চ' ইয়াৰ পৰা হাজো আছে আৰু 27 কিলোমিটাৰ চ' কোনখিনি মানে পুৱামক্কা যাম বুলি ভাবিছোঁ
চ' কি হয় কি নহয় চাই লওঁ আৰু আগত গৈ কিনে যাওঁ নে নাযাওঁ এতিয়ালৈতো মোৰ পুৱামক্কাই প্লেন হৈ আছে মানে মোৰ ফাৰ্ষ্ট কথা মানে ডাইৰেক্ট মানে প্লেন চলি নাথাকে ইনষ্টেণ্ট প্লেন আহে মাথাত অ' গাইজ ভিউ চেক কৰক আপোনালোকে ভিউ ওপৰত এইবোৰ খাল বাগান গাইজ এইবোৰ খাল বাগান পূৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাগে চ' এইফালে গণেশ মন্দিৰ পাই গ'লোঁ কৃষ্ণ প্ৰভু চ' এইফালে গণেশ মন্দিৰৰ ভিউ চেক কৰক আপোনালোকে এইটো গণেশ বাবাটোক চাওক তো হাজো পুৱামক্কা দেখাই আছে ইয়াৰ পৰা 16 কিলোমিটাৰ যাওঁতে 17 কিলোমিটাৰ হৈ গ'ল 17 কিলোমিটাৰ যাওঁতে 31 মিনিট দেখাই আছে দেখো এতিয়া এইফালে গাইজ ল'ৰাবোৰে একদম হেলমেট চেলমেট নিপিন্ধে আৰু 80-90 গাড়ী পুৰা দাবাই ৰাখছে মোৰ কেমেৰা অন নাই মানে চব টাইম কেমেৰা অন নাথাকে ন বাট গাইজ ল'ৰাবোৰ দাবাই ৰাখছে দেই গাইজ কেমেৰাত আহি আছে নে নাই নাজানো বাট ৰ'দৰ কাৰণে নাহিব পাৰে এইফালে চাব পাৰে আৰু 4.8 কিলোমিটাৰ আছে লেফ্টত যাব লাগিব মানে লোকেশ্যন আহি পায়ে আছোঁ আৰু গাইজ লাহে লাহে চ' আৰু মোটামুটি 4.5 কিলোমিটাৰমান পাছত লেফ্ট যাব লাগিব চাগে তেতিয়া মানে লাহে কৰি আমি এণ্টাৰ কৰি ল'ম চাগে পুৱামক্কাৰ মানে মেইন গেট চেট কিবা নাজানো আৰু এইফালে ব্ৰিজখন চাওক আৰু এইফালে এইটো কি নদী না পুখুৰী কি হৈছিল বা কি হয় হা এইটো গাধেশ্বৰ এইটো ব্ৰহ্মপুত্ৰ নক'লোঁ আৰু ব্ৰহ্মপুত্ৰ পানী আহিলে কি ব্ৰহ্মপুত্ৰ হৈ গ'ল নেকি অঁ উপনৈ এই কি শব্দ জানা দেখোন উপনৈ জিয়ক গাড়ী গৈ দিয়া চ' গাইজ ফাইনেলি এয়া আমি পোষ্টাৰ দেখা পাই গৈছোঁ চাইনবোৰ্ড দেখা পাই গৈছোঁ পুৱামক্কা চ' এইফালে এইটো গেট চাব পাৰে গাইজ চ' মই মেইন কথা পাহাৰৰ ভিউটোৰ কাৰণে আহিছোঁ চ' সেয়াই আৰু সেইকাৰণে আহিছোঁ মেইনলি অ' গাইজ কেমেৰা অফ কৰিব ইচ্ছা নাই যিমান লাম্বা হৈ থাকক ভিডিঅ' অ' ভিউ এণ্ড পুৱামক্কাৰ ওচৰে পাজৰে যোনে ভিডিঅ' চাই আছে এটা কমেণ্ট কৰি দিবা এটা মানে হায়েষ্ট 2 বা এটাই চাব বা নাচাবই চ' যোনে চাই কমেণ্ট কৰি দিবা দেই ভিউ চেক কৰক গাইজ ওপৰত খাল বাগান আৰু বহুত ওপৰত উঠিব আছে চাগে কাৰণ কিলোমিটাৰ দেখাই আছিল মোটামুটি 3 কিলোমিটাৰ তলৰ পৰা চ' আৰু বহুত ওপৰত উঠিব আছে ইয়াতে গাইজ আপোনালোকে আহিলে পুৰা হৰেন এপ্লাই কৰি থাকিব দেই নহ'লে বহুত ৰিক্সি হ'ব পাৰে আমি এটা লোকেশ্যনত ৰখিব লাগিব গাইজ ইয়াতে ৰখো নেকি তাতে ৰখিম এনেই চাইডৰ ফালে ইয়াতে ৰখোঁ অলপমান তো গাইজ ওপৰততো যাম বাট একবাৰ ইয়াতে ৰখি লওঁ আৰু ইয়াৰ পৰা ভিউ চেক কৰক না আপোনালোকে এই হৰকান্ত ই গাইজ আগতে পলাই লাষ্ট টাইমৰ ভিডিঅ'ত কিবা এটা মানে বেক চাইডে ইফেক্ট লগাই দিছিলে ইয়াৰ এই তেতিয়াৰ পৰা কেমেৰা দেখা পালে পলাই গাইজ আৰু এইফালে আমাৰ বিউটি এনে কৈছোঁ দেই ই বিউটি চিউটি নহয় ইয়াৰ নাম ফাইনেলি গাইজ ৰ'ব চশমাযোৰ পিন্ধিলোঁ আগতে এইযোৰ 100 টকীয়া চশমা লৈ আহিছিলোঁ মই এনেকুৱা থাকক ভাল লাগে তথাপিও তো ফাইনেলি গাইজ পুৱামক্কাৰ মানে অলপমান ওপৰত উঠি আহিছোঁ বেছি নহয় 500 মিটাৰমান ওপৰত আহি গৈছোঁ চ' এবাৰ ভিউ চেক কৰক না এণ্ড গাইজ এইফালে আমাৰ সুমিত আছে হেলমেটটো খোল না আৰু এই চা এই গাড়ীখনত না আমি নাম ৰাখিম বুলি ভাবিছোঁ কি কৈছোন হেলমেটটো খোল একো নলগাওঁ মা কৈছোঁ একো নলগাওঁ এতিয়া নামটো খোল হেলমেটটো খোল চ' এইখনৰ নাম ৰাখিম বুলি ভাবিছিলোঁ দাদাই এটা নাম কৈছে কি জানা নাই কালীচৰণ মানে কলা না
এণ্ড গাইজ চবে যাটা নাম মানে ছাজেষ্ট কৰি আছে মই নাম নাই বুলি কওঁতে চ' ইমানো বেয়া নহয় যে কালীচৰণ ৰাখিম মই কালু নাম দিছোঁ কালু কি কোৱা আৰু ই গাইজ কৈছে যে কি মেলা মেলা নাম ৰাখিব যে এখন মেলা লাগে নেকি ভাই মেলা বোলে এইটা কালীচৰণ দিলে মানে কলা গাড়ীখন চাজে কালু দিওঁ নেকি কালু অঁ মেলা কিবা 2000 যে গান এটা আছে চ' এতিয়া আৰু ওপৰত উঠি থাকোঁ আৰু মজা লাগি আছে গাইজ ভিউ চেক কৰক আপোনালোকে চ' গাইজ ইয়াতে বহুত ফটো চটো উঠিলোঁ আৰু ভিডিঅ' চিডিঅ' অলপমান বনালোঁ চ' ইয়াৰ পৰা ওলাই মানে ওপৰ ফালে এতিয়াও যাই আছোঁ আৰু এইফালে মানে এই মানে গছবোৰ চেক কৰক না কেনেকুৱা ধুনীয়া লাগি আছে না বাপৰে বাপ চ' এতিয়া আৰু কিমান যাব পাৰি নাজানো আৰু আমি চ' যাই থাকোঁ এতিয়া আপোনালোকে ভিউ চেক কৰক গাইজ অ' বাপৰে এইখিনি নাজাৰা আৰু বেলেগ বে কেনে খাতৰা গাইজ ইয়াৰ পৰা তলত চেক কৰক না বাপৰে বাপ সেই তলত চাওক চাই বাপৰে কি খাই একদম পুৰা একদম শ্বিলঙৰ ভাইব আৰু ওপৰত চাওক ইয়াতে বেলেগ গছে নাই চব খাল বাগান পেচাব কৰবি নেকি তই কিয় ইমান গালি চালি দি থাকে এই গাইজ বহুত গালি দিয়ে মানুহক এইফালে ভিউ চেক কৰক ৱাও লাইক মানে মাজৰ কেতিয়াবা এনেকুৱা ফটো ছুইজাৰলেণ্ডত দেখা পাই দেই আৰু ই ক'ত গ'লে পঢ়বি ওপৰটা এই ফটো মাৰিব লাগে গাইজ চাওক ইয়াক ই ক'ত গৈছে এই যাব ওপৰত যাওঁ सो यहाँ पे स्पीड लिमिट 20 में तो हम जाएंगे नहीं बाबा हम तो जाएंगे 100 में ये गाड़ी 90 भागते हैं हम 100 में जाएंगे चलो हम रूल तो तोड़ेंगे ही चलो गाइस इमान स्पीड नाजाओ बार एने कैसो 20 दिसे और 20-30 जाम और এইখিনি আৰু ৰাস্তাটো একদম সৰু এখন মাৰুতে হ'লে এখন বাইক যাবৰ কাৰণে টান হৈ যাব এনেকুৱা হ'ব হো কি বে আহিছিলি না মই আহা নাই सो गाइज आमी এই গেটটো আহি পাই গৈছিলোঁ পোৱামক্কাৰ একদম মেইন গেটটো যোনটো এণ্ট্ৰি চ' আমি আজি ওপৰত নাযাওঁ কাৰণ ময়ো গা ধোৱা নাই আৰু আজি ইও গা ধোৱা নাই মানে ই সদায় গা নুধুই ময়ো সদায় গা নুধুওঁ আৰু এইফালে মাংকি ইয়াৰ চে আগত যাব নোৱাৰি চ' ইয়াৰ পৰা আমি ঘূৰি লওঁ আৰু চ' আজি ৰাইডটো গাইজ ইয়ালৈকে আছিল ত' ইয়াৰ পৰা আৰু বেক হওঁ ইয়াতে ষ্টাৰ্ট বন্ধ কৰি দিলে যাই থাকিব কিন্তু তেল বাচি যাব এণ্ড গাইজ আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ আৰু এতিয়া চাওঁ 2-3টা জাগা চাই আহিছিলোঁ যে ইয়াতে ৰখিম তাতে ৰখিম যাই কিনে আকৌ এবাৰ ৰখিম দেন তাৰ পৰা ডাইৰেক্ট ৰিটাৰ্ণ ওলাই যাম আৰু ঘৰলৈ আৰে বেটুৱা খাৰে গাইজ মাংকি চ' গাইজ ইয়াতে আহি কিনে আমি অলপমান ৰিল বনালোঁ ফটো চটো শ্বুট কৰিলোঁ চ' ৰিল ফটো গোটেইখিনি আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাই যাব মোৰ হয়তো মেইন যোনটো ইনষ্টাগ্ৰামৰ ৰিল বনোৱা একাউণ্টটো আছে আপোনালোকেতো জানে ৰাজদীপ 04 বুলি আছে আৰু বাকী যোনটো ভ্লগৰ চেনেল মানে ইনষ্টাৰ পেজ আছে মোৰ ভ্লগাৰ ৰাজ বুলিয়ে আছে যেনেকুৱা মানে ইউটিউবৰ নামটো দিয়ে ডাইৰেক্ট মানে ইনষ্টাটো মই একাউণ্ট খুলিছোঁ এটা আপোনালোকে যদি এতিয়ালৈ ফ'ল' কৰা নাই ফ'ল'টো কৰাই নাই জানো চ' ফ'ল' কৰি ৰাখি দিব তাতে গোটেই ৰিল আৰু ভিডিঅ' আহি যাব এটা স্কুটিৰ লগতো মই মানে ৰিল বনাইছোঁ চ' সেইটো আপোনালোকে তাতে পাই যাব চ' এইখিনিয়ে আছিল কেনেকুৱা হৈছে ভিডিঅ'টো গম নাপাওঁ বাছ এইটো এটা সৰু ৰাইড আছিল আৰু ইয়ালৈ চ' আমি ভিতৰত নগ'লোঁ কাৰণ আমি গা চা ধুই অহা নাই আৰু গা চা ধুই নাহি কেনে এনেকুৱা এটা ভাল জেগাত আহিলে মানে সোমাব ইচ্ছা নাযায় চ' আৰু ইমান মৰ্ণিং আমাৰ মানে মোৰ মানে গা ধোৱা প্ৰায় মানে দুপৰীয়াই হয় চ' ইমান মৰ্ণিং আমি গা চা ধোৱা নাই কাৰণে নোসোমালোঁ চ' আজিৰ ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই জয় অসম গাইছ